সাধু কাহিনী। ইয়াতে কৈছে কথকি নিগনি এটা ছাগলী এটাৰ সৈতে কথা পাতি আছে। তাৰ কথা মহলা শুনি ছাগলীটোৰ বিৰক্তি লাগিছিল। ছাগলীটোৱে কৈছিল, তুমি শেহতীয়া খবৰটো পাইছানে? পুখুৰীটোৰ কাষত এটা মেকুৰী বাস কৰে। তাৰ সৈতে কথাত কোনো জিকিব নোৱাৰে। কথকি নিগনিটোৱে বাতৰিটো শুনিলে আৰু পুখুৰীটোৰ ফালে আগবাঢ়ি গ'ল। কথকি নিগনিটো মেকুৰীটোৰ কাষলৈ গ'ল। কি যে দৃশ্য! নিগনিটো যেতিয়া মেকুৰীটোৰ মুখামুখি হ'ল, তাৰ কথা কোৱা বন্ধ হৈ গ'ল। মই আকৌ এবাৰ কৈছোঁ, কথকি নিগনি এটা ছাগলী এটাৰ সৈতে কথা পাতি আছে। কথকি নিগনি কাৰ সৈতে কথা পাতি আছে? ছাগলীত। তাৰ কথা মহলা শুনি ছাগলীটোৰ বিৰক্তি লাগিছিল। কাৰ লগত কোনে কথা পাতি আছিল? বিৰক্তি মানে অসহ্যকৰ, মানে এনে ভেকভেকাই থাকে, সেইটো সহ্য নহয়। বিৰক্তি লগা মানে বেয়া লগা, বৰিং লগা। সেনেকৈ কথকি নিগনি এটাই ছাগলী এটাৰ সৈতে কথা পাতি আছে। তাৰ কথা মহলা শুনি ছাগলীটোৰ বিৰক্ত লাগিছিল। বিৰক্তি মানে অসহ্যকৰ, বৰিং লগা। মন থাকিব? ছাগলীটোৱে কৈছিল, তুমি শেহতীয়া খবৰটো পাইছানে? ছাগলীয়ে কৈছে, কাক কৈছে? নিগনিক। জ্যোতিষমান, ছাগলীটো কাক কৈছে? কাক? কি কৈছে? তুমি শেহতীয়া খবৰটো পাইছানে? প্ৰশ্নটো সুধিছে। পুখুৰীটোৰ কাষত এটা মেকুৰী বাস কৰে। ছাগলীটো কি কৈছে? ছাগলীটো নিগনি কি কৈছে? কৈছে পুখুৰীটোৰ কাষত এটা মেকুৰী বাস কৰে। তাৰ সৈতে কথাত কোনো জিকিব নোৱাৰে। মনে মনে থাকা, শুনি লোৱা। কথকি নিগনিটোৱে বাতৰিটো শুনিলে আৰু পুখুৰীটোৰ ফালে আগবাঢ়ি গ'ল। কথকি নিগনিটো মেকুৰীটোৰ কাষলৈ গ'ল। কি যে দৃশ্য! নিগনিটো যেতিয়া মেকুৰীটোৰ মুখামুখি হ'ল, তাৰ কথা কোৱা বন্ধ হৈ গ'ল। এতিয়া শুনা, মেকুৰীয়ে নিগনিক খায় নে নিগনিয়ে মেকুৰীক খায়? হা? যেতিয়া মেকুৰী নিগনি আগত পৰিব, কোনে ভয় খাব? হা? নিগনিয়ে। এতিয়া শুনা, নিগনিয়ে ভয় খাব নে মেকুৰীয়ে ভয় খাব? নিগনিয়ে। এই ইয়াতে যে ছাগলীৰ লগত যেতিয়া কথা পাতি আছিল, বহুত কথা পাতি আছিল, বিৰক্তি লগা আছিল, তেতিয়া ছাগলীজনীয়ে কৈছে যে পুখুৰী পাৰত শেহতীয়া খবৰ তুমি জানানে নাই? কাক সুধিছে? কাক সুধিছে? নিগনিক। তেতিয়া কৈছে কি খবৰ? কৈছে পুখুৰী পাৰত কোন থাকে? মেকুৰী আছে। পুখুৰী পাৰত কাষত এটা মেকুৰী বাস কৰে। তেতিয়া তাৰ সৈতে কথা কোনে জিকিব নোৱাৰে, তাৰ সৈতে কথাত কোনেও জিকিব নোৱাৰে। কথকি নিগনিটো বাতৰি শুনিলে আৰু পুখুৰীটোৰ ফালে আগবাঢ়ি গ'ল। কথকি নিগনিটো মেকুৰীটোৰ কাষলৈ গ'ল। কি যে দৃশ্য! যেতিয়া মেকুৰী আৰু নিগনি এক লগত হ'ল, তেতিয়া কি হ'ব? কোনে কামুৰিব? মেকুৰীয়ে। কাক কামুৰিব? নিগনিক। কিন্তু ছাগলীৰ সন্মুখত যেতিয়া আছিল তেতিয়া কথা পাতি আছিল। যেতিয়া মেকুৰীৰ সন্মুখত গ'ল, তেতিয়া মনে মনে